আৰ্থিক দৈন্যতা প্লাচিৰ ভাঙি মেধাৰ জৰিয়তে উজ্জ্বলি উঠা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5টা বিষয়ৰ লেটাৰসহ উত্তীৰ্ণ হোৱা মৰঙী মৌজাৰ অন্তৰ্গত থোৰামৌ গাঁৱৰ মেধাৱী ছাত্ৰ প্ৰশান্ত বৰগোহাঁইলৈ পৰিয়াললৈ সৰুপথাৰৰ বিশিষ্ট সমাজকৰ্মী জীৱন চুতীয়াই নগদ ধনেৰে সহায় আগবঢ়ায়। মৰঙীৰ পৰা জানমণি দত্তৰ ৰিপৰ্ট আছাম টুডে। আপুনি কি কৰে ক'লে? মই হাজিৰাই কৰোঁ এইটা বলগীটা ফেক্টৰীত। অঁ, তা বাইদেউ আপোনাৰ ল'ৰাই খুব ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে। 5টা লেটাৰ পাইছে না ভাইটি? 5টা লেটাৰ পাইছে। এতিয়া আপোনালোকে বহুত কষ্ট কৰি পঢ়াইছে। হয়। কি কয় আপুনি বাইদেউ? মই কি ক'ম এতিয়া, মোৰ ল'ৰাটোতো আৰু আগবাঢ়ি গ'লে মই আৰু মনত ভাল লাগিব। এনেই কি কেনেকৈ তাক আপুনি খৰচা পাতি উলিয়াইছিলে তাৰ কাৰণে? খৰচা পাতি আমি দুইজনেই কাম কৰোঁ। হয়। এতিয়া তাক লাগতীয়া বস্তুখিনিতো আমি দিব লাগিবই যেনেকৈ হ'লেও। তো দৰকাৰী বস্তুবোৰ উলিয়াই দিছিলে আমাৰ সময়মতে। তোমাৰ নামটো কি ক'লা? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰশান্ত বুঢ়াগোহাঁই। প্ৰশান্ত বুঢ়াগোহাঁই। অঁ, অঁ, মানে যেতিয়া যি লাগে বুলি কৈছিল তেতিয়া উলিয়াই দিছিলে বস্তুবোৰ আনি পিনি। অঁ, ঠিক আছে। আপোনালোকৰ ওচৰলৈ আপোনালোকৰ ল'ৰাৰ খবৰ শুনি কিনে সৰুপথাৰৰ পৰা জীৱন চুতীয়া দাদা আহিছে। আপোনালোকে চিনাকি হৈছে নহয়? জীৱন চুতীয়া দাদাই আপোনালোকক সম্বৰ্ধনা জনাব। লগতে দাদাই কিবা খৰচা টেবুলৰ কথা পঢ়াৰ কাৰণে টেবুল আৰু লাগতীয় বস্তু কিবা কিনি ল'বা হা। 5,000 টকা এটা তুমি প্ৰয়োজনীয় বস্তু কিনি ল'বা দেই। অঁ, পাছত তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰশান্ত বুঢ়াগোহাঁই। দেউতাৰ নাম? যতীন বুঢ়াগোহাঁই। মাৰ নাম ৰেণু বুঢ়াগোহাঁই। তোমাৰ কোন পঞ্চায়তৰ? হেৰি পূবমৰঙী ন? তোমালোক কেইটা ল'ৰা ছোৱালী? 3টা। অঁ, বাকী ভণ্টি কিহত পঢ়ি আছে? ভণ্টি 9ত আৰু ভাইটি 10ত পঢ়ি আছে। ঠিক আছে। পঢ়িছিলা তুমি? কেনেকৈ পঢ়িছিলা? পঢ়াটো অসুবিধা হৈছিল? পঢ়া তেনেকৈ অসুবিধা হোৱা নাই। মই এইখন বনাই থৈ দিয়া আছে, পঢ়াৰ হেৰিখন, টাইম টেবুলখন। কেইটাৰ পৰা কেইটালৈ পঢ়া ৰাতিপুৱা? মই ৰাতিপুৱা 4-5টা বজাৰ পৰা পঢ়োঁ হ'লে। অঁ, কেইঘণ্টা পঢ়া দিনটো? দিনটোত 7-8 ঘণ্টা পঢ়োঁ আৰু। এতিয়া কেইটাত পালোঁ লেটাৰ? লেটাৰ 5টাত পালোঁ। কি কি বিষয়? অসমীয়া, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিত। এতিয়া বৰ্তমান ক'ত এডমিশ্যন লৈছা? মই এডমিশ্যন ফলঙনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাপুজি। টিউশ্যন লৈছিলা নে? টিউশ্যন তেনেকৈ লোৱা নাই বাৰু। কিন্তু অংকটো এমাহৰ কাৰণে গৈছিলোঁ ছাৰৰ ওচৰত। ভালে আছে? অঁ, আছোঁ। আহিছে? আমি ল'ৰাটো আপোনাৰ চাবলৈ আহিলোঁ আৰু কেনেকৈ ধৰণে পঢ়িছিলে কি কথা দেখিছে আমাৰ কেনেকৈ পঢ়িব আৰু। তাকে আমি খবৰটো পৰা আহিলোঁ। চৰকাৰী ঘৰ পোৱা নাই নহয় আপোনালোকে? নাই, চৰকাৰী সুবিধা আমাৰ একোৱেই নাই। এতিয়া পাব আৰু চাউল দাউল পাইছে? চাউলটো পাইছে। আকৌ দাইল পাইছে? ৰেচন কাৰ্ড আছে নহয়? ৰেচন কাৰ্ডটো আছে। কাৰ্ডৰ মতে পাইছোঁ বাৰু। অঁ, এতিয়া ল'ৰা এডমিশ্যনটো আপোনাৰ ফ্ৰী গম পাইছে? অঁ, এডমিশ্যনটো কৰা হ'ল বাৰু। ঠিক আছে। বাকী পিছৰ দিনকেইটাত আমি যেনেকৈ ধৰণে পাৰোঁ সহায় কৰিম হা। কিবা অসুবিধা হ'লে তুমি জনাবা হা। এই ফোন নম্বৰটো ৰাখিব দেই। ফোন নম্বৰ মোৰ আছেই। মোৰ নম্বৰটো ৰাখি থ'বা হা। যেনেকৈ ধৰণে কিবা অসুবিধা হ'লে জনাবা, পঢ়াখিনি আমি সহায় কৰিম দেই। ভালকৈ পঢ়িবা।